Hello friends, welcome to my channel JAJABOR VLOGS. So friends, 2019 son gol 2020 son ahile. So 2020 apnalok mur follow pra সকলো মোৰ ফ্যামিলি মেম্বাৰলৈ নৱবৰ্ষ শুভেচ্ছা জনালো ইংৰাজী নৱবৰ্ষৰ হ্যাপি নিউ ইয়াৰ আশা কৰো সবৰে যেন দিনবোৰ ভালে যায় আৰু তাৰ বাবে আজি মই এটা সৰু ব্লগ এটা ৰাইড এটা আহিছো সো ব্লগটো অলপমান দেখাম দুটা সিনেমেটিক শট থাকিব আৰু এটা মন্দিৰ গৈ আছো আমচৈৰ হয় সো চাই থাকক ভিডিওটো কেনেকুৱা হয় লেটস গো মই জাস্ট আইবলে এখন গাৰুগাঁও পাইছো সো আজি তেওঁলোকৰ হ্যাপি নিউ ইয়াৰ কাৰণে তেওঁলোকে সব সেলিব্ৰেশন কৰিছে সব খ্ৰীষ্টান মানুহবিলাক আছে থাকে এটা গাৰুগাঁও হয় গাৰুগাঁও লাভৰে গাঁও তেওঁলোকে বিভিন্ন ফুল পনেম খেল দেৱালী খানা চানা আজি খাব দিলে তেওঁলোকে পুষ্টি কৰি আছে খালি ৰাস্তাৰ পৰা দেখা পাইছো সো আজি গাৰুগাঁৱৰ মাজে পাৰ হৈ পেলাই গৈ আছে আমচৈ ফালে চাই থাকক ব্লগটো কেনেকুৱা লাগিছে তো অলপমান ৰখি এটা বস্তু এটা বনাই দিলো আপোনাক দেখাম এই বস্তুটো কি কেনেকুৱা আছে জনাব এটো চাওক খেৰ দি পেলাই বনাইছো মই মানুহ কেনেকুৱা লাগিছে খেৰ দি পেলাই বনাইছো পাৰিছে না বনাবলৈ এটো মানুহ সে হাই হ্যাপি নিউ ইয়াৰ টু অল অফ ইউ মাই ডিয়াৰ ফ্যামিলি মেম্বাৰ্স লাইক অল মাই সাবস্ক্রাইবার্স হাই 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 ভাল হৈছে নে কবাচোন কেনেকুৱা হৈছে সো আপোনালোক লৈ গৈ আছে মই আৰু নেচাৰৰ ভিতৰলৈ চাই থাকক ভিডিওটো লেটস গো So guys, পূজা কৰি পেলাই আহিলো জাস্ট এতিয়া পূজা কৰি পেলাই অলপ বহিছো ঘৰত মানুহবোৰে বনভোজ খাই আছে 5 জানুৱাৰী বুলি আপোনাক দেখাম এতিয়া আৰু যদি আপোনালোকে আগতে আহা নাই তেনে আপোনালোকে জানুৱাৰীত আহিব পাৰে খানা খাবৰ কাৰণে সো যদি কোনোবা আহিছে কমেন্টত জনাব আৰু ভিডিওটো যদি চাই ভাল পাইছে লাইক এটা কৰি দিব আৰু যদি নতুন হয় সাবস্ক্ৰাইবটো কৰি দিব আৰু যদি কাবাক আপোনালোকে ডেডিকেট কৰিব বিচাৰে জায়গাটো পিকনিক আহিবৰ কাৰণে কাইনি ভিডিওটো শেয়াৰ কৰি দিব এই ওচৰ পাজৰ যিমানবোৰ জায়গা আছে মই দেখাব ট্ৰাই কৰিছো সিনেমেটিক শৰ্টস হওক বা এনে মানে আহোতে ট্ৰাই কৰিছো সো ভিডিওটো যদি ভাল পাইছে সাবস্ক্ৰাইব এটা কৰি দিব আৰু শেয়াৰ এটা কৰি দিব ফ্ৰেন্ডছ বল যোনে যোনে 5 জানুৱাৰীত পিকনিক খাম বুলি ভাবি আছে বা ক'ৰবাত যাম বুলি ভাবি আছে এটা বহুত ধুনীয়া জায়গা হয় মন্দিৰ এটা শিৱ মন্দিৰ দেখালো আপোনালোকক আৰু ওপৰৰ পৰা পানী পৰি আছে ইয়াতে বহুত ওপৰৰ পৰা তলৰ পৰা মানে পিকনিক খাই আছে সো বলক অলপ পিকনিক স্পট মানে পিকনিক খোৱা জায়গাবিলাক দেখাও দেখাই পেলাই ওপৰ যাম ওপৰ যাই পেলাই অলপ পাহাৰৰ পৰা আপোনালোকক দেখাই আছো
আৰু ইয়াতে পানীৰ বহুত ধুনীয়া সুবিধা আছে, একদম বহুত চাফা পানী হয়, কোনো মানে অসুবিধা নাই, শৰীৰৰ অসুবিধা নাই। তো আপোনালোকে ইয়াত আহিব পাৰে, বলক। কেনেকুৱা লাগিছে গাইজ, দেখাই আছো আপোনালোকক, আহি থাকক। গাইজ আমি থানৰ পৰা ওলাই এতিয়া পাহাৰৰ ওপৰলৈ আহি আছে, এনেকুৱা এটা ভিউ পইণ্ট আছে, আপোনালোকক দেখাম মজা মজা। একচুৱেলি আমাৰ ইয়াতে বহুত ধুনীয়া নেচাৰ ভিউ পইণ্ট আছে, মানে এক্সপ্ল'ৰ নকৰোঁ, মানে মিছ কৰিছোঁ, চাই থাকক ভিডিঅ'টো। গাইজ এয়া আমাৰ প্ৰাকৃতিক দৃশ্য, আমাৰ অসমৰ, বিশেষকৈ আমাৰ ইমান ওচৰতে ইমান ধুনীয়া 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 প্লেচ আছে। ৱেষ্ট কাৰ্বি আংলং সোমাই গ'লোঁ, কেতিয়াবা আপোনালোকে আহিব পাৰে, এইফালে আমচুই আহিলে, ওপৰলৈ আহিলে, ৰাস্তা একদম বঢ়িয়া ৰাস্তা, চাকাচাক ৰাস্তা, ৰাস্তাত শুই দেখাব পাৰিম। দেখা পাইছে ভিউ পইণ্ট আৰু আছে ওপৰত, কিন্তু যাবলৈ কাৰণে বেড লাইট হৈ গ'ল, আন্ধাৰ হৈ আহিছে লাহে লাহে, আৰু ওপৰত যোৱাটো বহুত ৰিক্স হৈ যাব, কাৰণ বহুত ভিতৰত সোমাব পাৰি, ৰাস্তাটো বহুত ধুনীয়া হয়। দেখা পাইছে ইমান ধুনীয়া, কি ক'ম, ফুল আছে নে, আপোনালোকে ক'বলৈ মানে স্পেচলেছ। আজি 1 জানুৱাৰী, মোৰ দিনটো একদম পূৰা প্ৰকৃতিৰ মাজত গৈছে। আশা কৰোঁ আপোনালোকৰো প্ৰকৃতিৰ দৰে সদায় জীৱনটো ৰঙীন হৈ থাকক, আৰু তাৰে কামনাৰে ভিডিঅ'টো যদি চাই ভাল পালে লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু শেষত চবলৈ নতুন ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা থাকিল। হেপ্পী নিউ ইয়েৰ 2020। ছাবস্ক্ৰাইব কৰি দিবচোন যদি কৰা নাই, 1K কৰি দিয়ক। আৰু যদি এই জেগাটোত কোনোবাই আহিছা, কাইণ্ডলি কমেণ্ট কৰিবা। ৱেষ্ট কাৰ্বি আংলঙত হয় এইটো, আমচুৰ পৰা ওপৰত আহিব লাগে সোমাই কেনে। আপোনাক দেখাই আছোঁ ৰাস্তা কেনেকুৱা, চালিয়া ৰাস্তা, আপোনাক দেখাই দিম মই ৰাস্তাটো এতিয়া। কি ক'ম আৰু, শুই দিছোঁ মানে একদম, এনেকুৱা ধুনীয়া ৰাস্তা আপোনাক মই ক'তো দেখাব নোৱাৰিম, ইমান ধুনীয়া পাহাৰৰ মাজত ৰাস্তা আছে, বহুত ভিতৰলৈ আহিছোঁ। ইয়াতে ইমান ধুনীয়া ৰাস্তা আছে, মই আপোনালোকক মানে কি ক'ম, ওৱান অফ দ্য বেষ্ট জাৰ্ণি। আৰু আপোনালোকে আহিব ইয়াত, মানে যদি কোনোবাই আহিছে কমেণ্ট কৰিব নাপাহৰিব। ত' থেংক ইউ ফৰ ৱাচিং, বাই বাই, কিপ হেল্থি, 2022 চবৰে ভালে থাকক, নমস্কাৰ, জয় আই অসম।